মোৰ বন্ধু বান্ধৱী সকল আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল মৰমৰ বন্ধু বান্ধৱী সকল এতিয়া আপোনালোকক দেখুৱাম যে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ পইচা কিমানকৈ পাইছে আৰু আপোনালোকে কিমানকৈ পাব মৰমৰ বন্ধু বান্ধৱী সকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম মৰমৰ বন্ধু বান্ধৱী সকল প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰিব মই গুগলৰ পৰা আপোনালোকক দেখুৱাই দি আছো ইয়াত আপোনালোকে লিখিব NSP আপোনালোকে যেতিয়া NSP বুলি আপোনালোকে সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত বেলেগ এটা পেজ খুলি আহিব এনেকুৱা পেজ এটা খুলি আহিব আপোনালোকে কৰিব লাগিব এনেকুৱা পেজ খুলি আহিব আপোনালোকে দেখিব পাৰিছে আপোনালোকে একেবাৰে লিষ্ট অফ এপ্লিকেশন প্ৰসেস আপোনালোকে প্ৰথম আছে লগিং তাৰ পিছত আছে ৰিনিউৱেল 2021 তাৰ পিছত আছে লিষ্ট ফৰ এপ্লিকেশন প্ৰসেস তো আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তেতিয়া আপোনালোকৰ বেলেগ এটা পেজ খুলি আহিব আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে মোৰ ইয়াত নেটৱৰ্ক অলপ প্ৰবলেম দি আছে সেই কাৰণে আপোনালোকে দেখিব পাৰিছে যে নেটৱৰ্ক অলপ প্ৰবলেম দি আছে মৰমৰ বন্ধু বান্ধৱী সকল এনেকুৱাকৈ আপোনালোকে চেক কৰিব পাৰিব তো এনেকুৱা পেজ খুলি আহিব মৰমৰ বন্ধু বান্ধৱী সকল প্ৰথমতে আপোনালোকৰ একাউণ্ট ইয়াত দিব লাগিব যেনেকুৱা মই এতিয়া চেক কৰিম 2020-21 অৰ্থাৎ 2020-21 লিষ্ট আমি চেক কৰিম এপ্লিকেশন টাইপস আপোনালোকে ফ্ৰেছ চেক কৰিব না ৰিনিউৱেল চেক কৰিব হয়তো আপোনালোকৰ কথা মই ৰিনিউৱেল চেক কৰিম তো মৰমৰ বন্ধু বান্ধৱী সকল তাৰ পিছত আছে মাইনৰিটি ইয়াত আপোনালোকে দেখিব পাৰিছে মাইনৰিটি অফ দা মাইনৰিটি এফেয়াৰ্স ইয়াত আপোনালোকে ক্লিক কৰিব যেতিয়া ক্লিক কৰিব তলত আপোনালোকে দেখিব পাৰিছে স্কিমত আপোনালোকে কোনটো স্কিমত আপোনালোকে আবেদনটো কৰিব পোষ্ট মেট্ৰিক কৰিব না প্ৰি মেট্ৰিক কৰিছে যেহেতু মই পোষ্ট মেট্ৰিক এতিয়া চেক কৰিম পোষ্ট মেট্ৰিক মাৰিলো তাৰ পিছত আপোনালোকৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব যেনেকুৱা মোৰ আসাম তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব মোৰ কামৰূপ মই সিলেক্ট কৰিলো তাৰ পিছত আপোনালোকৰ নামটো দিব আপুনি কাৰ নামৰ পইচাখিনি আপোনালোকে স্কলাৰশ্বিপৰ পইচাখিনি আপোনালোকে চেক কৰিব খোজে তাৰ নামটো আপোনালোকে দিব যেনেকুৱা মই দি আছো তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো দিব তাৰ পিছত আপোনালোকে ৰেকৰ্ড ইয়াত আপোনালোকে এইটোই থব তাৰ পিছত আপোনালোকে ক্যাপচাটো মাৰিব ক্যাপচাটো এবাৰ চেঞ্জ কৰি লও ক্যাপচাটো আছে এতিয়া ক্যাপচাটো মাৰি আছো 9UPXBW তাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে মৰমৰ বন্ধু বান্ধৱী সকল সাবমিট কৰাৰ লগে লগে এনেকুৱা আহিব আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে সাবমিট কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা আপোনালোকৰ মেছেজটো আহিব আপোনালোকৰ OTP এটা ইয়াত দিব লাগিব ইয়াত আহিছে WIGSS মাৰি আপোনালোকে কনফাৰ্মত মাৰিব যেতিয়া কনফাৰ্মত মাৰিব মৰমৰ বন্ধু বান্ধৱী সকল এইটো আই হ'ব মৰমৰ বন্ধু বান্ধৱী সকল আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে এনেকুৱা লিষ্ট আপোনালোকৰ সন্মুখত আহিব আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে মৰমৰ বন্ধু বান্ধৱী সকল এনেকুৱা পেজ খুলি আহিব এতিয়া আপোনাৰটো চেক কৰিবলৈ হলে আপোনালোকে ইয়াত আপোনালোকে দেখিব পাৰিছে গোটেইখিনি লিষ্ট ইয়াত আহিছে
তো আপোনালোকৰ নামটো আপোনালোকে কেনেকৈ চেক কৰিব মোৰ ইয়াত নেটৱৰ্ক অলপ প্ৰব্লেম দি আছে সেইকাৰণে অলপ মাৰছে তো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নামটো আপোনালোকে চেক কৰিব যেনেকুৱা মোৰ এপ্লিকেশ্যন নাম্বাৰটো মই এতিয়া মাৰি আছোঁ 59 এইটো আপোনালোকে দেখিব পাৰিছে এই তলৰ এইটো মোৰ ফাইজুৰ ৰহমান আপোনালোকে দেখিব পাৰিছে মুছলিম মই 5,700 টকা পাইছোঁ আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে সো মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে চেক কৰিব পাৰিব সো মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকৰ এপ্লিকেশ্যনটো এনেকৈ চেক কৰিব পাৰিব যদি আপোনালোকৰ টকা এতিয়া সোমাই আছে PFMS-ত যদি এতিয়ালৈকে সোমোৱা নাই তেনেহ'লে আপোনালোকৰ পিছত আপোনালোকৰ ৰেংকটো চেক কৰিব পাৰিব সো মৰমৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে যদি বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত আপোনালোকে প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিলৈকে ইমানেই